পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক তিলৰ লাড়ু কেনেকৈ বনাওঁ তাকে দেখাবলৈ আগবাঢ়িছোঁ। মই তিলৰ লাড়ু বনাবৰ বাবে লৈছোঁ তিল 1 কাপ লৈছোঁ, গুড় আধা কাপ লৈছোঁ, কাৰণ তিলৰ আধাটো গুড়টো ল'ব লাগিব, আধা হ'ব লাগিব। পানী অকণমান লৈছোঁ গুড়খিনি গলাবৰ বাবে। আৰু এই ডলাখনত যে মই থৈছোঁ আপোনালোকে ক'লা দাগবোৰ দেখিছে, মই তিলখিনি ধুই লৈছোঁ, কাৰণ তিল সদায় কিনি অনা তিল হয়, বালি থাকে। সেইকাৰণে তিল পিঠা বনাওক, তিলৰ লাড়ু বনাওক, সদায় তিলখিনি ধুই ৰ'দত শুকুৱাই ভাজি বনাব লাগে। মই এতিয়া তিলখিনি ভাজি ল'ম। গেছটো জ্বলাই লৈছোঁ। তিলটো ভাজি লৈছোঁ। তিলখিনি ভাজোতে ফুটিব, যেতিয়া বগা বগা হৈ ওলাই যাব তেতিয়াই মই তিলখিনি নমাই ল'ম। নমাই হাতখনে অকণমান তিলখিনি মোহাৰি দিব লাগিব, তেতিয়া তাৰ বাকলিটো আঁতৰি যাব। নহ'লে বাকলিটো থাকিলে তিলবোৰ সদায় তিতা তিতা লাগে খাওঁতে। তিলৰ লাড়ু হওক, তিল পিঠাত হওক, বাকলিটো বেছি থাকিবই নালাগে। মোৰ তিল ভজা হৈ গৈছে, আপোনালোকে শুনিছে ফুটি গৈছে। এতিয়া মই ডলাখনত নমাই ল'ম। নমাই লৈ হাতেৰে গৰম হৈ থাকোঁতে অকণমান বাকলিবোৰ মোহাৰি দিম। যিখিনি বাকলি আঁতৰি যায় সেইখিনি তেতিয়া চাফা হৈ যাব। আৰু তাৰপাছত মই ডলা এখনত লৈ জাৰি দিম। এতিয়া বন্ধ কৰি দিছোঁ গেছটো। মই এতিয়া তিলখিনি হাতেৰে অলপ মোহাৰি দিম। দেখিছে ন আপোনালোকে ক'লা ক'লা হৈ গৈছে যে, সেইবোৰ আঁতৰি যাব। তাৰপিছত মই অকণমান জাৰি দিম। আপোনালোকেও বনালে এইদৰে কৰিব, অকণমান তিলৰ তিতা ভাৱটো নাথাকে তেতিয়া। মই ইয়াত তিলখিনি জাৰি লৈ আহিলোঁ। আপোনালোকে ইয়াত দেখিছে বগা বগা হৈ ওলাই গৈছে, ওপৰৰ ক'লা তৰপটো এৰি গৈছে। গোটেইবোৰো নেৰে, তথাপিতো যিখিনি এৰে এৰুৱাই দিব লাগে, ক'লাটো যাবই তথাপিতো। গুড়খিনি গলাই ল'ম। অকণমান আগে পানী দি লওঁ, তাৰপিছত গুড়খিনি দি দিম। গুড়খিনি ভৰাই লওঁ। মোৰ গুড় গলোৱা হৈ গৈছে। আপোনালোকে চাওক, এয়া টানি দিছোঁ, আঠা আঠা ভাৱ আহিছে। সেইকাৰণে এতিয়া মই তিলখিনি দি দিম। মই তিলৰ লাড়ু বেছি নবনাওঁ, কমকৈ বনাওঁ। তিলৰ লাড়ুবোৰ চবেই খাই ভালো নাপায়। এয়া দেখিছে, মই এতিয়া তিলখিনি দি দিম ইয়াতে। আপোনালোকে এইদৰে বনাই খাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই গৰমে গৰমে লাডু বনাব লাগিব, নহ'লে টান হৈ যাব। নমাই লৈছোঁ। মই এতিয়া লাডুকেইটা বনাম। গুড়টো বহুত বৰ গৰম হৈ থাকে, সেইকাৰণে লাডুকেইটা বনাবলৈ অকণমান দিগদাৰ হয়। এয়া চাওক কিমান ধুনীয়া হৈছে, টান হৈ গৈছে। আপোনালোকে এইদৰে বনাব। মই এইদৰে গোটেইকেইটা বনাই ল'ম এতিয়া। গৰম কাৰণে পটাপট কৰিব পৰা নাই। গুড়টো বহুত দেৰিলৈকে গৰম হৈ থাকে। বেছি ডাঙৰো কৰা নাই, মিডিয়াম কৰিছোঁ। মই এয়া বনোৱা হৈছেগৈ আৰু বেছি নাই। আপোনালোকে দেখিছে ধুনীয়া হৈছে। মোৰ তিলৰ লাড়ু বনোৱা হৈ গৈছে। আপোনালোকে দেখিছে কিমান টান হৈছে, সেইটো দেখিছে আপোনালোকে, গম পাইছে শব্দটো শুনি। আপোনালোকে এইদৰে এবাৰ বনাই খাই চাব। বিহু বতৰ